এইটো ছাৰ আৰু ধৰি ফুটি লৈ লয় আপোনালোকে কালি হেৰি লৈছিলে আপোনালোকে কিহৰ কাৰণে গোটাই জাবৰটো কালি দিব নোৱাৰিলে কিহৰ কাৰণে দিব নোৱাৰিলে এইটোতো আমিতো নতুন মানুহ না আমিতো পুৰণা মানুহ নহয় বাকী কথাটো নতুন পুৰণাতে হৈছে আমি নতুনতো কৈছে যে মানে নতুন পুৰাণ কোনো কথা নাই বুলি কৈছে আপোনালোকে কিমান দিন জইন হৈছে বুলি এইটো পূৰা সোধা হৈছে কি ক'ব এইটো আমাকতো কোৱা নাই নহয় বেলেগক সুধিছে আমি কৰিলে আমি ক'লোঁ আপুনি কিমান দিন হ'ল জইন হোৱা আমি 9 বছৰ ৰানিং হৈ আছে 9 বছৰ আজি পূৰা ক্লিয়াৰ দিব পাৰিব নাই আপোনালোকে আমাৰ কামটো আমাৰ যেতিয়াৰ পৰা পাইছে আমিতো দিব পাৰিম আমি বাকীটো নাজানো থেংক ইউ আমাক মানে কাম কৰিব দিয়া হৈছে গতিকে আমি সেইখিনি এতিয়ালৈকে ৰাতিপুৱা 7টা বজাত আহি উপস্থিত হৈ আমি কেইজনমানে আমি কাম কৰিয়ে আছোঁ আৰু তাৰ মাজেদিও আমাৰ ছাৰ্ভাৰ আনএভেইলেবল হৈ আছে এতিয়ালৈকে ছাৰ্ভাৰ ভালকৈ খোৱাই যোৱা নাই আৰু যিখিনি মাজে মাজে খোল খোৱা গৈ আছে সেইখিনি আমি কাম কৰিয়ে আছোঁ আৰু আপোনালোকৰ যিখিনি মানে ব্যক্তিয়ে ইয়াত কামটো কৰিছে তেখেতসকল গোটেইকেইজন আহি পাইছেনে মানে আহি আছে কিছুমান ব্যক্তি দূৰৰো আছে আপোনাৰ ডিপাৰ্টমেণ্টটো কি মোৰ ডিপাৰ্টমেণ্টটো হৈছে এম জি এনৰেগা এনৰেগাৰ যিখিনি মানুহে হিচাপ নিকাচটো দিব লাগিব তেখেতসকল গোটেইকেইগৰাকী আহি পাইছেনে এতিয়ালৈকে গোটেইখিনি আহি পোৱা নাই আৰু ফোনো কৰিছোঁ আৰু সিহঁতে কৈছে আমি গৈ আছোঁ মানে কিছুমানে এতিয়া টাইমটো হৈছে 9টা বাজিছে আমাক টাইম দিছিলে ৰাতিপুৱা 7 বজাৰ পৰা আমি 7 বজাত আমি ইয়াত প্ৰেজেণ্ট হৈ গৈছোঁ 7 বজাতো এণ্টে টেকাৰ কৰিলে কি আহিব নে একদিনটো নৰে নেকি কষ্ট কৰিব পাৰে যেনেকৈ আমি আহিছোঁ তেখেতসকলেও অহাৰ কাৰণে চেষ্টা কৰি আছে আৰু তেখেতসকলেও চেষ্টা কৰিবলৈ কয় নেকি একদিনটো যদি নৰে কি কৰিব আমাৰ ফালতো এতিয়াতো আমি আহিছোঁৱে আপুনি চাওক আমিতো এটা কণ্ট্ৰেকচুৱেলি এমপ্লয়ী হয় আমিও কণ্ট্ৰেকচুৱেল এমপ্লয়ী গতিকে আমাক যিটো ধৰণে যোৱাকালি আমাক কৈছে আহিবলৈ গতিকে আমি আজি 7 বজাত আমি উপস্থিত হৈ গৈছোঁ এতিয়া অন্য কৰ্মচাৰীখিনি সিহঁতেও আহি আছে গতিকে সিহঁতেও এতিয়ালৈকে আহি পোৱা নাই গতিকে সিহঁত অহাৰ পিছত আপোনালোকে তেখেতসকলক একবাৰ সুধিলে নিশ্চয় আমিও ভাল পাম আজি আমি অহাৰ লগে লগে আমাক যেনেকৈ সুধিছে আমি উত্তৰটো দিব পাৰিছোঁ যে তেখেতসকলে যেতিয়া আহি পাব আপোনালোকে অকণমান ৱেইট কৰক তেখেতসকলে কি কাৰণত লেট হ'ল তেতিয়া সিহঁতে তেখেতসকলৰ বিৱৰণীটো দিব আৰু থেংক ইউ তেনেকুৱা আপোনালোকক আজি 7 বজাৰ পৰা কাম কৰিব লাগিছিলে কিন্তু আপুনি এতিয়া 9 বজাত আহিছে 9 বজাত আহিছে কি ক'ব মই আহিছোঁ অকণমান আগতে আহিছোঁ মই ইয়াতে আছিলোঁ মই টেবলেট খাব গৈছিলোঁ মোৰ জ্বৰ উঠি গৈছে নাক ভাঙি গৈছে একদম কি জ্বৰ চৰ্দি হৈছে অলপমান এইখিনি বিষাই আছে গলটো বিষাই আছে টেবলেট এটা খালোঁ আপোনালোকে একদিনটো কষ্ট কৰিব নোৱাৰে নেকি আপুনি 9টা বজাত আহিছে 7টা বজাত দিছে টাইম আহিছোঁ টাইম মতেই মই আহিছোঁ অলপমান ডিউটি কৰা নাই নহয় আজি কুমাৰী কাটাত ঘৰ বহুত দূৰ হয় আহোঁতে আহি আছোঁ ৰাতি আপুনি দূৰ কৰি আহে নেকি নহয় মই সদায় টাইম মতেই আহোঁ আপোনাৰ ডিপাৰ্টমেণ্টটো কি ইয়াতে মই পিয়ানাৰ পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট মোৰ GRS বাবত আছোঁ কোনটো ভিচি দিছে মই দেউলকুচি ভিচি দিছোঁ আৰু IC ভিচি দিছোঁ বৰঘুলি আপোনাৰ নামটো কি মহম্মদ চাইফুদ্দিন আহমেদ